এডাল ৰেখাৰ এটা নিৰ্দিষ্ট বিন্দুত লম্ব অংকন মানে এডাল সৰলৰেখা এডালৰ যিকোনো এটা বিন্দুত আমি লম্ব আঁকিব লাগিব। আগৰটোত আমি কি কৰিছিলোঁ, মধ্যবিন্দুলৈ লম্ব আঁকিছিলোঁ। একচুৱেলি লম্ব আঁকিছিলোঁ, লম্বডালে তাক সমানে দ্বিখণ্ডিত কৰিছিলে। কিন্তু ইয়াত আমি যিকোনো এটা বিন্দুলৈ লম্ব আঁকিম। লম্বডাল আঁকিব লগা হ'লে আমি তেতিয়া কোণমান যন্ত্ৰৰ সহায়ত আমি জুখি চাম 90 ডিগ্ৰী হৈছে নে নাই সিহঁতৰ মাজৰ কোণটো। এতিয়া আমি প্ৰথমতে এডাল কি কৰিম, সৰলৰেখা এডাল আঁকিম। প্ৰথম আমি সৰলৰেখা এডাল আঁকিলোঁ। ইয়াৰ দৈৰ্ঘ্য যিকোনো হ'ব পাৰে। ইয়াৰ এটা বিন্দু, আৰম্ভণি বিন্দুটোক মই দিলোঁ A আৰু শেষৰ বিন্দুটোক B। এতিয়া ইয়াৰ এটা যিকোনো এটা বিন্দুলৈ, ইয়াতো অসংখ্য বিন্দু আছে সৰলৰেখাডালত, তাৰ যিকোনো এটা বিন্দুলৈ মই ধৰি ল'লোঁ এইখিনিতে P নামৰ এটা বিন্দু ধৰি ল'লোঁ। এই P নামৰ বিন্দুটোলৈ মই AB ৰেখাখণ্ডৰ ওপৰত P বিন্দুত এটা লম্ব আঁকিম। মই এতিয়া সেইটো কৰিবৰ কাৰণে মই কি কৰিম, যিকোনো ব্যাসাৰ্ধ এটা ধৰি ল'ম। মই যিকোনো ব্যাসাৰ্ধ এটা ধৰি এই P বিন্দুৰ পৰা যিকোনো ব্যাসাৰ্ধ এটা ধৰি AB ওপৰত এটা বৃত্তৰ চাপ অংকন কৰিম। এতিয়া এই বৃত্তৰ চাপটোৱে ধৰি ল'লোঁ C আৰু D বিন্দুত কাটিছে। এতিয়া আমি কিমান এইখিনি ব্যাসাৰ্ধ ধৰিছিলোঁ, এইখিনি। এতিয়া এই যিটো আমাৰ বৃত্তৰ চাপ হ'ল, ইয়াৰ ব্যাসাৰ্ধটো কি হ'ব, CP। এইটো বৃত্তৰ ব্যাসাৰ্ধ হ'ব। এতিয়া আমি C বিন্দুৰ পৰা CPতকৈ অলপমান ডাঙৰ ব্যাসাৰ্ধ লৈ পেলাই আকৌ বৃত্তৰ চাপ আঁকিম। CPতকৈ ডাঙৰ হ'ব লাগিব, অলপ ডাঙৰ। ডাঙৰ কৰি ল'লোঁ, অলপ ডাঙৰ। এতিয়া C বিন্দুৰ পৰা মই প্ৰথম আঁকিম বৃত্তৰ চাপ, অলপ ডাঙৰ। এইটো আঁকিলোঁ। আকৌ ঠিক তেনেকৈ D বিন্দুৰ পৰা আঁকিম, সেই একে ব্যাসাৰ্ধ। এতিয়া মানে যিটো ব্যাসাৰ্ধ ল'লোঁ D বিন্দুৰ পৰা, D বিন্দুত ভালকৈ বহিব লাগিব। এইটো এতিয়া ধৰিলোঁ ই বিন্দুত কাটি কৰিলে এই বিন্দুত। এতিয়া ই বিন্দু আৰু P বিন্দুটো লগাই দিম। এতিয়া আমি কোণমান যন্ত্ৰৰ সহায়ত কোণমান যন্ত্ৰটো দেচোন মোক, কোণমান যন্ত্ৰ কোণমান যন্ত্ৰৰ সহায়ত আমি চালে দেখা পাম 90 ডিগ্ৰী হৈছে নাই। এইটো 90 ডিগ্ৰী হৈছে। এইখিনিৰ পৰা এইখিনি 90, এইখিনি 90 ডিগ্ৰী হৈছে। মিলাই চাব লাগিব। এইটো 90 ডিগ্ৰী যিহেতু হৈছে, এইটো 90 ডিগ্ৰী, এইখিনিও 90 ডিগ্ৰী। গতিকে ই লম্ব হ'ল আৰু যিকোনো বিন্দুতে আঁকিলোঁ, এইখিনিয়ে।